জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজৰ এটা আপডেট লৈ আহিছোঁ। আজিৰ দিনটো এটা আপডেট আপোনালোকক জনাব বিচাৰিছোঁ। এইখন ফাষ্ট ট্ৰেক কোৰ্টতে চলি আছে জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজ। আৰু আজিৰ দিনটোত জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজত সাক্ষ্য প্ৰদান কৰিলে এখন বিহু সন্মিলনীয়ে। আৰু সেই বিহু সন্মিলনখনত জুবিন গাৰ্গে অনুষ্ঠান কৰিছিল 2025 চনৰ 30 এপ্ৰিলত। আৰু সেই ৰঙালী বিহু সন্মিলনখনে আজি সাক্ষ্য প্ৰদান কৰে ফাষ্ট ট্ৰেক কোৰ্টত। আৰু সেই ফাষ্ট ট্ৰেক কোৰ্টত সাক্ষ্য প্ৰদান কৰিবলৈ আহে চাংচাৰী ৰঙালী বিহু সন্মিলনৰ সভাপতি আৰু কোষাধ্যক্ষই। কিদৰে ধনৰ লেনদেন কৰিছিল সিদ্ধাৰ্থ শৰ্মাই বিহু সন্মিলনখনত অনুষ্ঠান পৰিৱেশনৰ বাবে, আদালতত সেই কথাবিলাক সাক্ষ্য প্ৰদান কৰে বিহু সন্মিলনীখনে। আৰু বিহু সন্মিলনৰ কোষাধ্যক্ষ আৰু সভাপতিয়ে আজি সাক্ষ্য প্ৰদান কৰি বাহিৰলৈ ওলাই আহিল, ৰাইজক জনাইছিল এই কথাখিনি। আমি চাংচাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ ফালৰ পৰা আমাক SIT-য়ে বিচাৰিছিলে আৰু SIT-ৰ দিয়া আমাৰ তথ্যবিলাক আজি আদালতত মানে উকিলৰ ফালৰ পৰা জেৰা চলিছে। আৰু বেলেগ কি ক'ম আৰু জুবিন গাৰ্গ আমাৰ মানে বিহু কমিটিয়ে কিমান টকাত এগ্ৰিমেণ্ট কৰিছিলোঁ, সেই টকাবিলাক আচলতে সঁচাকৈ জুবিন দাই পাইছিল নে নাই, এইবিলাকৰ ওপৰত এটা সন্দেহ উপজিছিলতো। গতিকে সেইবিলাক তথ্যই আমাৰ পৰা লৈছে। কিমান টকা দিছিলোঁ, কেনেকৈ পইচাবিলাক অনলাইন কৰিছিলোঁ নে কেছ পইচা দিছিলোঁ, এইবিলাক আমাৰ পৰা বিচাৰিছে। প্ৰগ্ৰেম কৰিছিল। আমি আচলতে 2025ত জুবিন গাৰ্গৰ আমি অনুষ্ঠান আছিল আমাৰ 30 এপ্ৰিলত, আৰু সেই সংক্ৰান্ততে আমাক বিচাৰিছিলে। যিহেতু জুবিন গাৰ্গৰ 2025 বৰ্ষতে মৃত্যু হৈছিল, গতিকে সেইকাৰণে আমাক SIT-ৰ ফালৰ পৰা বিচাৰিছিলে। আৰু সেই সংক্ৰান্ততে আমি আজি ইয়াত আহিছিলোঁ আদালত। ঠিক অন্তিম নহয়, আমাৰ তাত অন্তিম হয়। 30 এপ্ৰিলৰ পিছতো প্ৰগ্ৰেম কৰিছিলে। এতিয়াতো আমাৰ সন্দেহ হয়, আমি বুলি নহয়, বাকী যিবিলাক বিহু কমিটিয়ে ইমান টকাত এগ্ৰিমেণ্ট কৰিছিলে, সেই টকাবিলাক আচলতে জুবিন দাই সঠিককৈ পাইছিল নে, বা জুবিন দাৰ লগত যিটো জুবিন দাৰ টীম হয় সেই গোটেই টীমটোৱে পাইছিল নে অকল মেনেজাৰ যিবিলাক আছে মেনেজাৰবিলাকে নিজৰ মানে আত্মসাৎ কৰিছে, এতিয়া আমাৰ সন্দেহ হৈছে। আৰু আমি সিদ্ধাৰ্থৰ লগত যোগাযোগ কৰিছিলোঁ, আৰু তেওঁ আমাক কৃষাণু দাস নামৰ এজন ল'ৰা পঠাই দিছিলে, আৰু তেওঁৰ লগত আমাৰ গোটেই কণ্টেক্টটো হৈছিলে। আমি 12 লাখ টকাত এগ্ৰিমেণ্ট হৈছিল। 12 লাখ টকা, 12 লাখ। আজি বিভিন্ন প্ৰশ্ন কৰিছে। প্ৰশ্নবিলাকৰ সামঞ্জস্য নাই। তেওঁলোকৰ উকিল আমাৰ অসমতে নাই, দিল্লীৰ পৰা তেওঁ অনলাইন ভিচিৰে আমাক প্ৰশ্ন কৰিছে। তেওঁৰ প্ৰশ্নবিলাকৰ কোনো সঠিক হেৰি নাই, মানে কোনো সামঞ্জস্য নোহোৱা প্ৰশ্ন কৰিছে, অলাগতিয়াল প্ৰশ্ন কিছুমান কৰিছে। ইয়াৰ আগতে জুবিন গাৰ্গৰ ঘৰৰ মানুহে, পৰিয়ালৰ সদস্যই কৈছিলে যে জুবিন গাৰ্গক মদাহী বা মদাবী হটোৱাৰ চেষ্টা অবিৰতভাৱে চলি আছিলে। আপোনালোকক আজি তেনেকুৱা ধৰণৰ আৰু নাই, তেনেকুৱা ধৰণৰ কোনো প্ৰশ্নৰ সন্মুখীন হোৱা নাই। লেনদেনৰ কথাবিলাক হেৰি হৈছে। আমি প্ৰথম যিটো এগ্ৰিমেণ্টৰ এডভান্স আছিল 49,000, সেইটোৱে অনলাইন হৈছে, বাকী চব কেছ হৈছে।